মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ দুপৰীয়া থালিখন আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ দেই। এয়া বেঙেনা, তিতাকেৰেলা, জিকা, বিলাহী আৰু পাপৰ, নহৰু এনেদৰে মই আজি পুৰি লৈছোঁ আৰু কণী এটা আমলেট কৰি লৈছোঁ। এয়া বুট অলপমান শুকান বুটৰ লগত অলপ গৰম পানী তিয়াই লৈ এনেদৰে ভাজি লৈছোঁ। এয়া মোৰ হৈ গ'ল ভজা। আৰু এয়া সৰু সৰুকৈ কাটি ল'লোঁ তিতাকেৰেলা, জিকা, বিলাহী, আদা, নহৰু এনেদৰে কাটি ল'লোঁ। আৰু এয়া এতিয়া এনেদৰে সানি লৈছোঁ আৰু এয়া খাবলৈ আৰম্ভ কৰিছোঁ। তিতাকেৰেলা, জিকা, বেঙেনা আৰু বিলাহী বহুত দিনৰ মূৰত খাইছোঁ আৰু এনেদৰে ঠাণ্ডা দিনত বেছিকৈ ভাল লাগে গৰম ভাতৰ লগত খাই। কিন্তু আজি মোৰ